হেল্ল' ফ্ৰেণ্ডছ, এয়া চাওক ঘৰৰ থলুৱা শাক। ইয়াত আছে চেংমৰা কেইডালমান, আৰু এই শাকৰ নাম কি মই নাজানো। আৰু লাই শাক কেইডালমান আছে, পুৰৈ শাক কেইডালমান, চব মিছলি আছে। আৰু এয়া শাক মই মাংস অলপ দি বইল বনাবলৈ লৈছোঁ। এয়া চাওক কেৰাহী পাতিলোঁ। এয়া চাওক কি ধুনীয়াকৈ উতলি আছে আমাৰ বইল শাক। আৰু এয়া লাষ্টত ধুনীয়াকৈ লৰাই বগুৱাই নমালোঁ। এয়া চাওক কি ধুনীয়া লাগিছে, শাক একদম দেখাই শুনাই ধুনীয়া লাগিছে, আৰু খাবলৈও বহুত টেষ্টি। আৰু এয়া বাতিয়ে বাতিয়ে মই চবলৈকে সজালোঁ। চাওক কি ধুনীয়া লাগিছে। আজিলৈ ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।